बरायफिनलायबाय रायजोफोर फिन खेबसे बयखौबो चेनेलाव जायफोरा इन्टारेस्ट थानाय नैबे आपडेटखौ लालांनो हागोन आङो सुंद'हैनो आपडेट्स लानानै फैनाय जाफिनबावबाय थ' जोङो बे साननैसोआ गोबां दिन जाबायमोन बेबायदिनो जोङो पलिटिक्सनि सायावहाय जोङो जेबो सावरायाखैमोन फिन खेबसे आङो भिडिअ लानानै फैफिनबावनाय जालायबाय जोंहा रिजाल्टआ ओंखारथारनोसै 4 मेखौ बयबो अपेक्षा खालामनानै दङ बा नेनानै दङ ना थ' रिजाल्टआ फैथारसिगोन सोर देरहायो सोर जेनो थ' बेखौ जोंनो समा खिन्थासिगोन आरो गेमावहाय जेननाय आरो देरहानाया जोंनियाव थाखायो नङा होनबा थ' सोरबा देरहासिगोन आरो सोरबा जेनसिगोन आरो दा जायफोरा देरहागोन पुरा पार्टि खालामसिगोन नङा होनबा दा अमा जानो नेनानै दं फेसबुकाव सोरबा सोरबा लिरबायानो माबा माबि बोरमा जानो बायदिसिना ना दा जियानो हक पि बर' साराहाय मा बुंलांखो आङो एसे भिडिअ क्लिप्सखौ होनानै होलांनि थ' एबारावहाय आनसलिक दलनि बिथोराव इउपिपिएलआनो 1 नाम्बाराव थागोन जाहैदों दा बेसेबां सैथो जोंनो बेखौ समा खिन्थागोन थ' प्रमद बर' साराहाय मा बुंलांखो आङो एसे भिडिअ क्लिप्सखौ होनानै होनि बिथाङा हांबादिकफोरनि सिगाङावहाय शेयार खालामनानै होलांखाबाय थ' आङो एसे भिडिअ क्लिप्सखौ होनानै होदिनि आरोना ইলেকশন খুব ভালকে হৈ গৈছে কিন্তু আমাৰ তামুলপুৰ সমষ্টিত আমাৰ দাৰাংগাজুলি অঞ্চলত ইলেকশনৰ আগৰ দিনা এটা গুলি ফুটোৱা কাহিনী হৈছে সো আদাৰৱাইজ সব ভালে আছিলে আৰু তাতো কোনো মানুহৰ জীৱন যাব লগা হোৱা নাই এটো এটা ভাল পৰিবেশ এটা আমি পাৰ কৰালো এতিয়া কথা হৈছে যে যেটো বডলেণ্ডৰ আগৰ যদি 15টা সিটৰ কথা কয় তাত এইবাৰ ইউপিপিএল দল হিচাপে আমি যিখিনি কাম কৰিছো আগৰ নিৰ্বাচনবোৰত যিখিনি আমাৰ চ্যালেঞ্জ আছিলে বা আগৰ নিৰ্বাচনত যিখিনি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এই নিৰ্বাচনত তেনেকা কোনো প্ৰত্যাহ্বানৰ সন্মুখীন আমি হোৱা নাই আৰু ইউপিপিএল দলে অকলে আমি কন্টেস্ট কৰিছো আমাৰ কোনো এবাৰ এলায়েন্স টিম নাছিলে এলায়েন্স পাৰ্টনাৰ নাছিলে এলায়েন্স দল নাছিলে এটো ৰাষ্ট্ৰীয় হোক বা আঞ্চলিকতে হোক আমি অকলে নিৰ্বাচন খেলিছিলো আমাৰ সমৰ্থন বুলি ক'লে অকল বডলেণ্ডবাসী ৰাইজে আছিলে আমাৰ সমৰ্থন বুলি ক'লে আমাৰ শুভাকাংক্ষী সকল বুদ্ধিজীৱী সকল এই অঞ্চলৰ মা দেউতা দাদা ভাই সকলে আছিলে গতিকে যেটো নেকি গণতন্ত্ৰত ৰাইজক ৰজা বুলি কোৱা হয় জনতা জনাৰ্দন এটোৱে আমাৰ একমাত্ৰ সাহস আছিলে আৰু হেতু লৈ পেলাই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছো আৰু নিৰ্বাচনৰ শেষৰ পিছত কোনো ক'ব নোৱাৰে ভোটদান হৈ গল আজি ইভিএম মেচিনত কাৰ কিমান ভোট দিছে দিয়া নাই কিন্তু পৰিবেশটো চালে আমি অসমত এইবাৰ আঞ্চলিক দলবিলাকৰ ভিতৰত শ্ৰেষ্ঠ হোম বুলি আশা ৰাখিছো আৰু সকলো ৰাইজে যি সকলে ভোট দিছে যি সকলে কেম্পিংত উলাইছিলে সবে কৈছে যে এবাৰ ইউপিপিএলৰ বহুত ভাল হৈছে এই কাৰণে মই আশা ৰাখিছো যে 4 তাৰিখে যি ফলাফল হ'ব ইয়াত আমি এইবাৰ অসমত আঞ্চলিক দলবিলাকৰ ভিতৰত 1 নম্বৰত থাকিম হেতু মই আশা কৰিছো